Hello guys, welcome to our channel Life of JCP. মিটু স্মিতা আৰু মই আজি প্লেন বনালো ৰাজলক্ষ্মী ঘৰলৈ যাম। চাওঁচোন আহক আজি আমাৰ ব্লগটো। ক্যামেরাম্যান বোর্ড থাকে এয়া পথাৰত ভিডিঅ'ৰ কাৰণে মই লাহে আছোঁ কাৰণ ভিডিঅ' মোৰ কেমেৰাটো লৈছে মোৰ সন্ধিয়াক আছে মোৰ তাইৰ ওপৰত মইতো নিজে স্কুটিৰ পৰা পৰি জমাব বনাই থৈছোঁ ডালি মেডালি বহুত ভাল লাগিব আৰু এয়া আমাৰ নতুন ৰাস্তা বনাই আছে এইখন কি পথাৰ কৈ দিয়া বৰবাম পথাৰ এই ক'ত গুগাম তুমি বহুত ভাল আমাৰ ভিডিঅ'লে এবাৰ স্কুটিৰ পৰা পৰি ভৰি জবাফুল তাই কি জমনি কথা কৈ গৈছে আজি গোটেই ৰাস্তাটো মোৰ কেমেৰামেন মিটু যিহে মই চিঞৰি থাকিব লাগে মোক ভিডিঅ' কৰা বুলি মই নচলাও মোৰ দৰকাৰ মই এনেকৈ ভাল লাগে আনত কিমান ডিৰৈ চাপৰি আমাৰ চবৰে ভাল লগা পিকনিক কৰিবলৈ আহে এতিয়া আৰু এইফালে আছে পিকনিক স্পটটো আছে সেইফালে আছে ইমান ধুনীয়া গ্ৰীণ চবফালে গছ গছনি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা Yes, baby. ইমান দিনৰ মূৰত পূজা আৰু মই লগ পাইছোঁ ন আজি চাগে আপোনালোকৰ ব্লগটো আৰু বনিব আৰু য়েছ ভাল লাগে ন আমি দুজনী বহুদিন লগ পোৱা নাই হোষ্টেলতে যি লগ পোৱা আমাৰ চেক্সি মিডুস্মিতা বৰুৱা No, I'm not sexy. Yes, you are. কি হৈ থাকিছে দেই আৰে য'ত মই খাই গাহৰি হৈছোঁ গাহৰি পালি না হৈ গৈ আছোঁ দিনে মই কি কম নেকি তুমি যে হৈছে তুমি কিন্তু আগতকৈ তোমাৰ চুলিটো যে বহুত ধুনীয়া হ'ল দেই চলিয়ে যায় বোলে জোকাইছে বোলে খাইছে তুমি বোলে তোমাৰ চলিয়ে নাই বোলে তুমি এয়া তোমাৰ মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই মই কি যে কাঞ্চন জানা তোমাৰ কোনো চলি নাই তুমি টাকলা নেকি পূজা তোমাৰ কোনো চলি নাই তুমি টাকলা তুমি টাকলা আজিকালি বহুত আহিছোঁ সঁচাকৈ বহুত মস্তি কৰিছোঁ আমি এইডোখৰতে মস্তি কৰিছোঁ ৰাজক লগ পালে আৰু কিমান এতিয়া আমি ৰাজলক্ষ্মীক লগ পাব গৈছোঁ আমাৰ ৱাশ্বিং মেচিন আৰু আজি আমাৰ স্পেচিয়েল কথাটো পাছত কৈ দিম ন এতিয়া আমি স্পিতা বাৰ কাৰণে এটা ছাৰপ্ৰাইজ ৰাখিছোঁ এয়া আমাৰ চিলড্ৰেন বাগান Oh my god, গৰু বুলি কোৱা গৰু নাই দেই সেইটো গৰু দেখিলা নে তুমি বাটত গৰু থাকে নে গৰু থাকে আহিলে আকৌ গৰু থাকে মিনি কিছু গান পাহৰি মিনি ৰখি দিছোঁ আমার রাস্তাতে জেসিপি আপনার কাছে নেই মই গানটো রিপ্লেস করব না আরে চল গোরি ले যাব তোকে মোর গাঁও পাহাড় কিনারে মোর গাঁও গোরি হরি হরি সাইকে বাগান মাকে বুঝাবো বাবাকে শোনাবো ले যাব তোকে মোর গাঁও ले যাব তোকে আমি রাজলক্ষ্মী ঘর এডোখৰ শিঙেই যাক এতিয়া আমি হেৰি ভগৱানৰ হেৰি দোকান পাম আমাৰ ফেভৰেট হোটেল ফেভৰেট গাজা দোকান গাজা ফেভৰেট মোৰ ভাগৰ চিংৰা আৰু মটৰ মানে মই জানা এবাৰ কি হ'ল হাত বিষাইছে হেলমেট এটা হাতত দি আহিছে মই কষ্ট পাইছোঁ নহয় পিঠিত বেগ এটা দিছে হাতৰ হেলমেটটো এই ভগৱান দোকানী ক'ত আছে হোটেলখন জলদি ওলোৱা আমাৰ ইয়াত নতুন ধাবা এটা খুলিছে এইটো
বোলে সঁচা হাত বিষাইছে মোৰ তুমি জানানে মই যিমানেই দূৰৰ পৰা নাহোঁ কিয় মই ভগৱানৰ ওচৰত সদায় খাবলৈ ভগৱানৰ ওচৰত সদায় চিঙৰা খাবলৈ আহোঁ জানা চিংৰা আৰু সমোচা সমোচা মই অকল গাজা মই নিজেও ঘৰত গাজা বনাওঁ তুমি মোক যে খাবলৈ তুমি যে মোক আমৰ আচাৰটো খাবলৈ নামাতিলা হ'ব তুমি মোক একদম মিঠু খৰিচা আছে বনাইছা আছে খৰিচা আছে খৰিচা আছে আমৰ আচাৰ আছে আৰু কিবা আছে ঔটেঙা আচাৰ আছে প্লিজ খাবা না দেই আৰু কিবা আছে সেয়া ভগৱান দোকানত পাইছোঁ খাই নেকি ভগৱান দোকানী পাইছোঁ আচলতে আমাৰ এই হোটেলৰ হেৰিজনৰ নাম ভগৱান হয়নে তেওঁ মানে খানাবিলাক বহুত ধুনীয়া বনায় মিঠাই আচলতে ভগৱান নহয় নেকি তেওঁৰ নাম জগদীশ বেছি ওচৰ পাইছোঁ বেছি চিঞৰি নাযাবা সঁচা ৰিয়েলি মোৰ হাতখন বহুত বিষাইছে তুমি যিটোহে হেলমেট দিলা শুনা না কি হ'ল ৰাজঘৰলৈ ক'ৰবাত মিঠাই নেকি কেলৈ মৰণা নাপাম নেকি মৰাটো বন্ধ আছে ই সেদিনো আৰু গাজা খাব নাই হ'বচোন গৈ চাওঁ পালে মানে কিবা এটা কৰিম আৰু লাহে লাহে কোৱা এইখন পকা দোকানখন ফাইনেলি মৰাণ আহি পাই গ'লো মাছ চাছ কিনি লৈছোঁ চাওঁ পিন্ধি আহিছা নি অঁ পিন্ধি আহিছা ঐ গাড়ীটো খোলা নি গাড়ীটো খোলা আছে খোলা আছে ব'লা পুলিচৰ ভয়ত এয়া আমাৰ পূজাই হেলমেট এটা পিন্ধি গৈছে ইমান ডাঙৰ হেলমেট পিন্ধিছে নহয় দেখিবলৈ কিন্তু তোমাক লাগিছে আকৌ ফাইনেলি আমি ৰাজলক্ষ্মীৰ ঘৰৰ ৰাস্তাটো পালোঁ কমাই দিলা আমি আজাৰ ঘৰ পাই গ'লো ফাইনেলি বনাই দিয়ে কেতিয়াবা আৰু আমাৰ এইফালৰ পৰা ৰাজলক্ষ্মী আহিছে দৌৰি এইফালে আমাৰ পাই গ'লোহি ফাইনেলি সেয়ে আমি ফাইনেলি ৰাজৰ ঘৰ আহি পালোহি আমাৰ ৰাজ কাজিৰঙা ইউনিভাৰ্চিটি ৱাশ্বিং মেচিন এতিয়া আমাৰ চেক্সি মিডুস্মিতা ব'লা আমি ৰাজৰ ঘৰত যাওঁ মিঠাই দিছে জানানে বৰবাদ সঁচাকৈ ইমান ডাঙৰ হেলমেট এটা দি এতিয়া আমাৰ ৰাজ মিঠু ৰাজৰ ঘৰত গৈছোঁ বহুত হলি তই একদম পূৰা শকত গাহৰি পালি নাথাকিলে জানো নাই এইটো কথা তই হলি বহুত শকত হলি সঁচাকৈ চেণ্ডেল খুলি লওঁ আমি ৰাজৰ ঘৰ পালোহি আমাক মিঠু আহি কেনে বহিলেহি বেয়া ফাৰ্ষ্ট আমাৰ মিডুস্মিতা ফাৰ্ষ্ট মই ইয়াতে বহোঁ ৰাজৰ ঘৰত কি ধুনীয়া চেট হৈছে অঁ ভালেই আপোনাৰ ভালনে আণ্টি হয় মই সিনালো নেকি ৰাজে ইমান শকত হৈছে মোক বোলে তাত ডাবুল দেখি পাইছে বোলে তই যে ইমান কেনেকৈ শকত হলি কচোন কি খালি এনে আংকল নাই নি হোৱাইট তিনিটা কালাৰ হোৱাইট ৰেড আৰু স্পিডাবা চোৱা আমাৰ ৰাজাৰ নাই খালি মই ক'ত এই আমাৰ ব্লগাৰ পূজা আমি মানে এনেই ৰাজে মই এনেই ওলাইছোঁ আৰু মোকে ওলাবলৈ দিয়া নাই ৰাজলক্ষ্মী আমাৰ কলেজৰ ৱাশ্বিং মেচিন কাজিৰঙা ইউনিভাৰ্চিটি ৱাশ্বিং মেচিন সদায় বাথৰুমত পোৱা যায় বিচাৰিলে যি টাইম ৰাতিয়ে দিনে বাথৰুমত থাকে যি মানুহ বাথৰুমত থাকে সেইকাৰণে ইয়াৰ নাম ৱাশ্বিং মেচিন কাপোৰ বহুত ধুৱে আৰু স্পিডাবা আমি তোমাক বহুত মিছ কৰিছোঁ বহুত বেছি আই মিছ ইউ স্পিডাবা কোৱা পাতৰ দিয়া মাছ খোৱা নাই খাওঁ আদি খাওঁ বা ইয়াৰ পাতত দিয়া মাছ পোলাও ন এইটো পোলাও এইটো ভাত আদি এইটো চিকেন হয় এইটো চিকেন খাওঁ কিয় নাখাওঁ আমি নাখাওঁ এইটো মোৰ ফেভৰেট আৰু পাতত দিয়া মাছ আমাৰ এখেতে আকৌ পূজা বহি পাব গুণ পাব পায় পাতত দিয়া মাছ আমাৰ অসমীয়া মানুহ খাই
এইজনী আমাৰ মৃদুস্মিতা বৰুৱা খাইছে অকল খাওঁকৈ থাকে খোৱা 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 না বিহু ষ্টাইলত খাইছে বে অ' ৰাজ তই নাখাৱ নেকি উফ ৰাম লিপষ্টিক যাব বুলি ৰাজৰ ঘৰত আমি কি কৰি আছোঁ ঐ ৰাজ তই নাখাৱ নেকি আহিছে এজনী কাষ্টাৰ্ড য়েল্লোৱে থাকে ৰাজ বাতিত লৈ লৈছে দিছে তেওঁ খাদৰ টেষ্টি হৈছে তো কিন্তু অলপ চেনিটো অলপ কম হৈছে মিঠাটো চুগাৰ হ'ব খা খা ৰাজ খা মিঠু মই খোৱা ভিডিঅ' বনাই দিয়া এতিয়া ইমান বেছি কম কম লগা নাই খাই খাই লিপষ্টিক অঁতৰাই দিলে ইমানেই খালে লিপষ্টিক আঁতৰি গ'ল খাই ভাল লাগে কি বস্তু কিচমিচ কিচমিচ খাই ভাল লাগে খোৱা নাই চব খোৱা নাখাই পেলাই খোৱা মোৰ এতিয়া খাব মন নাই কালাৰটো দেখিয়ে মোৰ য়েল্ল'টো মানে খাব মন নাই ফেভৰেট কালাৰ আকৌ ভিডিঅ' বনাই বনাই খাব তই খা 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 লাজ কৰিছে আমাৰ ৰাজে লাজ কৰিছে ৰাজে হিমকুক বহুত মিছ কৰে কিন্তু হিমকুক বিৰাট মিছ কৰে হিমকুক মিছ কৰি কৰি খাই আছে য়েল্ল' য়েল্ল' ডাটি ফেল্ল' হওক ক পাওক ক খাই খাই ইমান ভৰিডাল বহাইছোঁ অঁ মই মামা বুলিয়ে ভাবিলোঁ এতিয়া চাৰিটা আমাৰ মাৰি দেখা নাই কৈ দিয়া বাই বাই অঁ আকৌ আহি মাতি বাই বাই ৰাজৰ ঘৰৰ পৰা আমি আহিলোঁ খাই বৈ আৰু আমি গিফ্টটো পালোঁ আজি ন থেংক ইউ ৰাজ থেংক ইউ আমাৰ দিনটো আজি এনেকৈ গ'লে ন বহুত ভাল লাগিছিলে ভিডিঅ'টো মই কিন্তু আজি এটা বস্তু কষ্ট পাই আহিছোঁ এই ইমান ডাঙৰ হেলমেটটো হাতত লৈ গান এটা গোৱা না তুমি মই নাজানো ন গান গাবলৈ তুমি জানা ভবাই নাছিলো আজি ৰাজৰ ঘৰলৈ ভবাই নাছিলে গানটো গোৱা না মই নাজানো মই পাহৰিলোঁ চৈ দিয়া নামত আজি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা নামত কাষৰে পৰা কলিজা শীতল পৰিব গধূলি আমাৰ ফেভৰেট গানটো কি আছিলে মই যে হোষ্টেলত গাওঁ যে এবাৰ মই ৰখাই লৈ কেনে আমাৰ মৃদুচক ৰামধেনু দেখাইছা নেকি অঁ তোমাত কোৱাকে দেখিলোঁ আৰু আমাৰ ধুনীয়া ধৰিব পাৰিছে নে লাহে লাহে দেখাই থাকা ৰামধেনু দেখাই থাকা অঁ আমি যে এতিয়া আহোঁতে আমাৰ চকুৰ আগতে এক্সিডেণ্ট এটা হৈ গ'ল সঁচাকৈ দেই মই মৃদুচক থ'ব আহিছোঁ তাই ঘৰত চুটিগুৰি আমি খতম হৈ গ'লোঁ আজি তথাপিতো মই ভুটি আহিছিলোঁ চুটি লগতে এৰাই নাই মোৰ লিপষ্টিক গ'ল থেংক ইউ মোৰ ব্লগটো চোৱাৰ কাৰণে আৰু
মোৰ যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লাইফ অফ JCP। আৰু আজি বহুত ভাগৰ লাগিছে কাৰণ মৃদুচকো উঠাই লৈ গ'লোঁ, স্কুটি চলাই গ'লোঁ। আমাৰ ৰাস্তাটো বনাই আছে আৰু ৰাস্তাৰ অৱস্থা বেয়া হৈ আছে, সেইটো কাৰণে ৰাস্তাৰ কাৰণে বহুত ভাগৰ লাগিছে, টোপনিও লাগু লাগু কৰিছে মোৰ ভাগৰ। আৰু থেংক ইউ ছ' মাছ। আৰু আমি বহুত কিছুমান বস্তু দেখাব নোৱাৰিলোঁ তাত, কিন্তু এইবোৰ মানে আমি বহুত মস্তি কৰিলোঁ তাত। যিটো টাইমত আমি ভিডিঅ' কৰি থকা নাছিলোঁ, যিবোৰ টাইমত ভিডিঅ' কৰি আছিলোঁ সেইবোৰ আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিলোঁ। আৰু থেংক ইউ ছ' মাছ আপোনালোকৰ ইমান মৰম দিয়াৰ কাৰণে। থেংক ইউ।